মানে জিজা ফেমিলি ঘৰত অকলে থকা আজি 29 দিন হৈ গ'ল। জীৱনৰ আপুনি দুখৰ কাৰণে ন হাজাৰটা ৰিজন পাব। আমি সদায় অসমীয়া হৈ জীয়াই থাকিম আৰু সদায় অসমত জীয়াই থাকিম। জয় আই অসম। কি ৰেডি তোমালোক? বাপৰে বঢ়িয়া, চলো চলো চলো। বা তুমি কি বলচল লৈ যাবা? মাই গড। এইফালে আমাৰ এলিয়েন জিজা ফেমিলি জাষ্ট খোজ ষ্টাৰ্ট দিছোঁ মাত্ৰ, কিন্তু ঘামত চাওক মোৰ গোটেই একদম মানে লুতুৰি পুতুৰি হৈ গৈছে অৱস্থা। আৰু সৌফালে ভাগিনো আছে, তাইও আহি আছে। এলিয়েন পাৰ হৈ পেলাই চাইকেল লৈ পেলাই। আৰু এইফালে য়েছ তন্ময় এইফালে সোমাই গৈছে। চাবা দে হঠাতে খেদিব কিন্তু। জল্দি আহা জল্দি আহা। ঐ তুমি কিয় ইমান লেজি কৰি আছিয়া জল্দি। আৰু জিজা ফেমিলি মানে চন্দ্ৰপুৰ গৈছিলোঁ লাষ্ট উইক, আৰু তাৰপিছত আহি পেলাই ভালকৈ তেনেকৈ ব্লগিং কৰা হোৱা নাছিল। অলপ মানে ডিমটিভেট হৈ আছিলোঁ। চলো চলো। কিন্তু আজিৰ পৰা ভাবিছোঁ য়েছ এগেইন পূৰা একদম ফুল জোচত ব্লগ বনাব লাগিব, আৰু লগতে নিজক ফিট ৰাখিব লাগিব। সেইকাৰণে আজিৰ পৰা ৰাতিপুৱা একদম সোনকালে উঠিম, ৰুটিন চেঞ্জ কৰিম। আমাৰ যিটো এৰিয়া চাৰিওফালে চাওক অকল পাহাৰ আৰু য়েছ গছ গছনি হয়নে? কোবাই বেটাই দুখন দুখন মাস্ক পিন্ধি আহিছে চাওঁ। বাপৰে তামামচোন। আৰু এইকেইটা পূৰা চান্সত আছিল, অলপ আগত ধাম ধুম ভুকি আছিল। এতিয়া এসোপা মানুহ দেখা পাই পেলাই চুপচাপ হৈ গ'লি বেটাহঁত। এইটো এটা কেৰকেটুৱা চাওক। আৰু জিজা ফেমিলি ফাইনেলি ৰাস্তাটো অলপ আপগ্ৰেড হৈ গ'ল। য়েছ আমাৰ ভিতৰৰ ৰাস্তাৰ পৰা আহি পালোঁ মেইন ৰোড। হে লাভলি জিজা ফেমিলি, ৱেলকাম টু আনাদাৰ নতুন ব্লগ। য়েছ ডেইলি ব্লগ। চলো চলো জল্দি, ইমান লাহে লাহে আহিলে নহ'ব। লিয়ানক মাতাচোন। ঐ ঘূৰি চাইছে আকৌ এবাৰ মাতা। এইটো 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 লোৱা, তোমালোকে কিবা কোৱা তাৰপিছত ক'বা আৰু মোক দেখাই দিবা। এয়া এতিয়া চোন মামাই চাইকেল চলাব গীতা মন্দিৰত যাব। তোমাৰ ফালে হৈ আছে। য়েছ আজি মেৰে ফালে দেখাও। উঠাব পাৰিম জানো? আৰাম তোমালোকে আহি থাকা দেই। তোমালোকেতো উঠাব নোৱাৰিবা, মই উঠাই দিম হা। আৰু ইয়াত গীতা মন্দিৰৰ আমি অলপমান ওপৰত আহি পালোঁ। আৰু এয়া বান্দৰ, এয়া এটা, আৰু এইটো এটা, এইটো পোৱালি অলপ। ভাই চাহাব ইয়াক চাওক। ই মাৰিব চিলিং। বঢ়িয়া। মোৰ নিচিনা কৰিবা হা, মই যেনেকৈ কৰোঁ। ঠিক আছে বঢ়িয়া। अभी दौड़ सकते हैं मजा। এইফালে চাওক ভাইটিহঁতে একদম পূৰা ষ্টাৰ্ট হৈ গৈছে আহি পেলাই। বঢ়িয়া বঢ়িয়া বঢ়িয়া। অ' খাতৰা মাৰিছে দেখোনি। মজা মজা মজা। কেইটা হ'ল? 6টা। বঢ়িয়া বঢ়িয়া বঢ়িয়া। কি নাম তোমাৰ? বিকাশ বৰ্মন ন? বঢ়িয়া। এতিয়া মামাই এতিয়া এইটো কৰিব। যিহেতু বহুত দিন মাৰা নাই জিজা ফেমিলি, এতিয়া বেছি নাযায়, কিন্তু লাহে লাহে আকৌ ফৰ্মত আহি যাম। য়েছ। আৰু জিজা ফেমিলি পূৰা একদম ৰ'দ ওলাই গ'ল। এইফালে চলি আছে ভলীবল, এইফালে ক্ৰিকেট, আৰু আমি খেলি আছোঁ এনে মানে ফুটবল পাঁচ এইফালে তন্ময়, এইফালে এলিয়ান। চলো চলো দিয়া। অ' ভাই চাহাব তন্ময় মিলাই থাকে সেইকাৰণে এটা নাহে। বহুত খেলিলোঁ মেলিলোঁ। প্ৰথম দিনাতে ইমান বেছি একচুৱেলি সেয়া কৰিব নালাগে, কাৰণ প্ৰথম দিনা বডিটো অলপ ৱাৰ্ম আপ হ'ব দিব লাগে, অলপ খুলিব দিব লাগে। তো চলো আজিৰ কাৰণে সমাপ্ত, বুজিলা? চলো চলো। কিবা এটা কৰিবা নেকি? হা বতাহ আহা না? চলো চলো। মানে যিটো গৰম লাগিছে ন, ইয়াকেইটা ৰাস্তাত বতাহ আহা না গাব দিম। কিবা কৈ যদি কৈ দিয়ক। নাই নকয় একো। আহি আছে, আপুনি আহি আছে, এতিয়া কিবা ক'ব নেকি? আৰু জিজা ফেমিলি এই জেগাটো মানে ভাল লগাৰ মেইন ৰিজনটোৱে হ'ল যিটো মানে সেউজীয়া ইয়াৰ পৰিৱেশ, গছ গছনি, আৰু তাৰে মাজত আপোনাৰ লগত জিজে। য়েছ। আৰু বহুত দিন গঁৰালত যেতিয়া বনৰীয়া জন্তু ভৰাই থৈ দিয়ে, ওলাব পালে অৱস্থাটো এইটো হয়। যিটো উগাৰ দেখিছে ন জিজা ফেমিলি, বঢ়িয়াকৈ টেকলি মুখত দিয়া পিঠা খাই দিছোঁ এইফালে বাইদেউৰ দোকানত। আৰু বাইদেউ অলপ দেৰিলৈকে থাকে। আজি বাইদেউ কিয় সোনকালে যাব ওলাইছে? মাথা ঘূৰাইছে। দুদিন পিছত ঝাৰু দিয়াৰ পিছত ভাই চাহাব জাবৰ। আৰু তাতকৈ ডাঙৰ কথা, ইয়াতে যিমান 500-600-1000 মান চুলি দেখিছে, গোটেইবোৰ মূৰে চুলি। হাই প্ৰেছাৰ, পেটলা হৈ গৈছোঁ, হেয়াৰ ফল, আৰু কিমান কি, কিন্তু তাৰে মাজতো লাইফটো চলিব লাগিব। য়েছ।
তাৰ মাজতো আপুনি মটিভেশ্যন বিচাৰিব লাগিব, সুখত থাকিব লাগিব, আৰু সেইটোৱে হ'ল লাইফ। আৰু যিজনলৈ মই এটা কথা সদায় কওঁ, আজিও কওঁ যে য়েছ, জীৱনত আপুনি দুখৰ কাৰণে হাজাৰটা ৰিজন পাব, কিন্তু তাৰ মাজতো জীৱনৰ সৰু সৰু মুহূৰ্তবোৰ কেনেকৈ এনজয় কৰিব পাৰে, কেনেকৈ সুখত থাকিব পাৰে, সেইজনহে আচল যোদ্ধা। আৰু চাওক, এফালে যোৱাকালি মন বেয়া হৈ আছিল, পানী চানী নিদিলোঁ, গোটেই একদম মানে আধা মৰা হৈ গৈছে। যোৱাকালিৰ পৰা একদম কাপোৰ ওলাইছে, কৃষ্ণ এইফালে জ্বলাই দিলোঁ চাকি, দেখিছে জিজেফেমিলি। আৰু গা পা ধুই প্ৰথম কামটোৱে হ'ল য়েছ, চাকি গছ জ্বলোৱা। জিজেফেমিলি আজি তাৰিখ হ'ল 10 তাৰিখ, আৰু য়েছ, যোৱা মাহৰ 10 তাৰিখে দেউতা ওলাইছিল পজিটিভ, আৰু 12 তাৰিখে ওলাইছিল মা পজিটিভ। মানে জিজেফেমিলি ঘৰত অকলে থকা আজি 29 দিন হৈ গ'ল। য়েছ, আৰু কালি পুৰাপুৰি এমাহ হ'ব। আৰু এই একমাহ ইমান একেবাৰে ইজি নাছিল, কাৰণ ঘৰৰ গোটেই কাম লগত নিজৰ অফিচৰ কাম, ব্লগ, কিবা কিবি, বজাৰ কৰা, কিবা কৰা, একেবাৰে ইজি নাছিল। হ'লেও একো কমপ্লেইন নাই, কিহৰ কাৰণে, কাৰণ আজি মাহত সুস্থ। য়েছ, গতিকে সেইটো ভাবিয়ে ভাল লাগে। দেখিছে জিজেফেমিলি টেকলি মুখত দিয়া পিঠা এটা খাইছিলোঁ, আৰু 6টা লৈ আনিছিলোঁ, 2টা মোৰ। চাওক বঢ়িয়াকৈ একদম কাপত সোমোৱা আছে, আৰু এনেকৈ পিঠাবোৰৰ ভিতৰত এইটো এটা মোৰ মানে বহুত বেছি ফেভৰেট পিঠা হয়। আৰু জিজেফেমিলি আপোনালোকৰ বহুতে কৈ আছে যে দাদা এটা লাডাখ ট্ৰিপ কৰক, এটা ৰাইড এটা মাৰক। জিজেফেমিলি যাবনো কাৰ মন নাযায়, লাডাখেই হওক বা যিকোনো জেগাতেই হওক। একচুৱেলি লাডাখ প্লেন আছিল মোৰ 2019তে, কিন্তু সেইটো টাইমত ঘৰৰ বহুতখিনি বনাবলগীয়া কাম আছিল। তাৰে আগত আমি আছিলোঁ জইণ্ট ফেমিলি। 2020ত আছিল মোৰ জিজেফেমিলি য়েছ ইউৰোপ ট্ৰিপ প্লেন, কিন্তু আজিলৈকে সপোনে হৈ আছে। ঘৰৰ যিহেতু মই একমাত্ৰ ল'ৰা, লগতে ময়ে একমাত্ৰ ইনকাম কৰা মানুহ, গতিকে বুজিছে জিজেফেমিলি বহুতখিনি প্ৰব্লেম হৈ যায়। তাতে আকৌ আমি মিডিল ক্লাছ ফেমিলি হয়। কিন্তু জিজেফেমিলি অতি সোনকালে হ'লে গৈ আছে এটা ধামাকা ট্ৰিপ। ক'ত যাম, কি যাম, সেইটো আপোনালোকক জনাম ভালকৈ অতি সোনকালে। এইফালে মোৰ ফেভৰেট শাক ধুই আছে বৰমাই, মোৰ ফেভৰেট শাক। আৰু জিজেফেমিলি এইখন মোৰ ফেভৰেট কাৰ্টুন আছিল। আৰু জিজেফেমিলি 2004-05ৰ কথা, মোৰ ফেভৰেট কাৰ্টুন বেব্লেড B-Force। আজি আকৌ ঘৰ বনাবা নেকি? বানপানী বৰষুণ দিব, প্লাষ্টিক ওপৰত লগাই দিম। হয় নেকি? বঢ়িয়া, আজি ময়ো থাকিব। আমি কিন্তু এইটো বনাই পেলাই কিন্তু এটা খানা খাব পাৰোঁ ন এদিন, আৰু ভিতৰত চিপছ ক'ল্ড ড্ৰিংক আনি পেলাই। বাকী জিজেফেমিলি আজি ৰাতিপুৱা যে অলপ দৌৰা দৌৰি কৰিছিলোঁ, এই জেগাত মানে নাৰ্ভডাল কিবা অলপ টানা টানা। বাকী ভৰিখন মাইণ্ড নকৰিবা, দেখাত ধুনীয়া নহয়, ক'লা মলা ভৰি, কিন্তু এই জেগাটোত মানে অলপ হেৰি লাগি আছে মোৰ, এইখিনিত নাৰ্ভডাল টানিছে। এতিয়া কালিবা ৰাতিপুৱা উঠিব পাৰোঁ নে নোৱাৰোঁ। এতিয়া গৈ পেলাই যাম এলিয়েনহঁতৰ তাত ভাত খাবলৈ। কোৱা, কি কৈছিলা কোৱা? তুমিহে কৈছিলা কি তুমি দেখাত কাৰ নিচিনা হয়? তুমি নিজে কৈছিলা তুমি বোলে আচত ধামাৰ দৰে। জিজেফেমিলি এইফালে বঢ়িয়াকৈ ভাত পানী খাই আহি পেলাই ৰাতি খাম গাখীৰ য়েছ, আৰু লগত অলপ কেঁচা পনীৰ। অ'কে কেমেৰামেন ৰেডি, লাইট কেমেৰা একশ্যন। হিৰক জ্যোতি দাস ফ্ৰম তামোলপুৰ, দেৱাশিষ গগৈ, আৰু লাষ্টলি অনুপ জ্যোতি বৰ্মন। য়েছ, গতিকে জিজেফেমিলি আজি ভিডিঅ'টো ইমানতে এণ্ড কৰিছোঁ, কাৰণ ৰাতিপুৱা উঠিছিলোঁ 5টাত আৰু এতিয়া হৈছে 10:30। এইফালে এলিয়েনে কেমেৰা ধৰি আছে, দেখা পাইছে, গতিকে সোনকালে শুব লাগে। গতিকে এতিয়া কি কৰিম, ভিডিঅ'টো এণ্ড কৰিম। আৰু তাৰপিছত কি ক'বা? যদি ভাল পাইছে লাইক কৰিব, যদি বেয়া পাইছে তেনেহ'লে ডিছলাইক কৰিব। নতুন ভিডিঅ'ত পুনৰবাৰ লগ পাম। দিলেন টাটা, বাই বাই, জয় অসম। আৰু লগতে জিজেফেমিলি ভিডিঅ'ৰ ভিউজবোৰ একচুৱেলি ৰিচটো অলপ কমি আছে, যিহেতু অলপ মানে মাজত গেপ দিছিলোঁ। গতিকে আপোনালোকে যদি পাৰে য়েছ শ্বেয়াৰটো কৰি দিব, কাৰণ তেতিয়া ৰিচটো অলপ হাই হৈ যায়। ধন্যবাদ, বাই বাই, জয় অসম।